সকলো মানে বিৰাট ব্যস্ত কথা পতাত আমাৰ টিকি লিপষ্টিক লাগে গোটেই লগত লিপষ্টিক লগত লৈ আহিছে আলহী যিহেতু থবলৈ যোৱাই হ'ব সেইকাৰণে ভাবিলো কতো ফুৰা হোৱাই নহল সেইটো কাৰণে সাই বাবা মন্দিৰতে সোমুৱাই লৈ গলো আমি টিকি যিহেতু সাই বাবা মন্দিৰত যাবলৈ খুবেই ইচ্ছা কৰি থাকে সেইটো কাৰণে লৈ গলো আইতাসকলক সাই বাবা মন্দিৰলৈ ন টিকি তোমাৰ লিপষ্টিকটো দেখা আমাৰ টিকি হাতত চাওকচোন লিপষ্টিক লগত লৈ আহিছে আৰু আজি বিৰাট গৰম লগতে আইতাহঁতো আজি গৰমত পাই গৈছেগে এইটো পা মই লিপি এৰাই নাই কৈ দিয়া সাই বাবা মন্দিৰৰ পৰা আহি আকৌ আমি হিল প্ৰগ্ৰামত এপাক ভাবিলো সোমাই যাওঁ বৰমাহতো সোমাই যাওঁ কাষতে যিহেতু কলাক্ষেত্ৰখনো আছে হিল প্ৰগ্ৰামত সোমাই কলাক্ষেত্ৰটো আকৌ সোমাই বৰমাহত যাবগে পাৰিব আমাক চাবলৈ ভাল হৈছে ইমান গৰম তাতে ঘূৰি ফুৰিছো ছোৱালী লৈ কোচত বেগ টানি ববই এতিয়া ঘৰলৈ যাবলৈ ওলাইছে লাষ্ট একদম কলাক্ষেত্ৰ হয় না টিকি কৈ দিয়া টিকি এখন চোৱা নোচোৱা এটা হ'লে কিমান বনালেহেঁতেন ভিডিঅ' কিমান বনালেহেঁতেন কেইটা বনিলেহেঁতেন ঠিকনা নাই আমাৰ ইগৰাকী ক'ত হেৰালে আমাৰ টিকিক কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই সকলোৱে আলহীক কলাক্ষেত্ৰৰ পৰা আমি অটতহে পঠাবলগীয়া অৱস্থা হ'ল ইফালে অফিচলৈ মানুহজনৰ দেৰিও হৈছে ইফালে যেন তেন ফটো কেইটামান আৰু আমি সাই বাবা মন্দিৰতে উঠালো লগতে কলাক্ষেত্ৰতো দুই এটা ফটো উঠাই এনেকৈ দিনটো মানে কিনো আৰু আধা দিনটো পাৰ কৰিলো আলহীক বেছি টাইমো দিব পৰা নহ'ল তাতে কেইটামান ফটো উঠাই আৰু সামৰণি মাৰিলো ভিডিঅ'টো